নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ চম্পক ব্লকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ গণেশগুৰিত আবাহন থিয়েটাৰ চোৱাৰ কাৰণে। আৰু থিয়েটাৰখনৰ আপোনাৰ নাটকখন হৈছে আপোনাৰ মোৰ তেজ মোৰ মৰম। মানে নাটকখন ভাল হৈছে বুলি মানুহে কৈছে, সেইকাৰণে চোৱাৰ কাৰণে আহিছোঁ। অলৰেডি কালিও দেখাইছিল, কিন্তু কালি আপোনাৰ অৰ্ধাংগিনী লগাইছিল বোলে, কালি মানে আহিব পৰা নাছিলোঁ। অলৰেডি টিকেট কাটি ভিতৰলৈ সোমাই আহিছোঁ। আপোনাৰ ভিতৰলৈ দি সোমাই আহিলোঁ, দেখিছে মানুহ কিমান হৈছে। আৰু মই প্ৰস্তুতি বাৰ লগতো এবাৰ কথা পতাৰ কাৰণে চেষ্টা কৰিম যদি মই চান্স পাওঁ। তেতিয়া আহকচোন, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মোৰ চেনেলত যদি আপোনালোকে নতুন কৰি আহিছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছেনে আজি পূৰা মানুহ পূৰা হাউচফুল, একদম চেয়াৰত গেলাৰী এইবিলাক চব মানে মানুহ একদম পূৰা ফুল হৈছে। তেতিয়া আহকচোন, তেতিয়াহ'লে থিয়েটাৰৰ কিছু দেখাৰ কাৰণে আপোনালোকক চেষ্টা Oh,
আৰু অৰ্ধাংগিনীখন আকৌ পুৰা ফোন আহি আছে মানে সোমবাৰে 16 তাৰিখে আমি আকৌ অৰ্ধাংগিনী আৰু প্ৰতিবেদন আছে খুব আমি মানে আচলতে ভাষাৰে বুজাব পৰা নাই আমি ভক্তগতে কেনেকৈ ইমানখিনি সৌভাগ্যৱান আমি আচলতে হয় গণেশগুৰি এখন ফিল্ডৰ কাৰণে চবেই ৰৈ থাকে আচলতে কৰিবৰ কাৰণে আৰু প্ৰতিকূল বতৰৰ মাজতো ঈশ্বৰেও দিছে বতৰ আদৰ্শকো আহিছে ওলাই চাবলৈ আমি এটাই ধন্যবাদেই জনাইছোঁ কাইলৈ কিন্তু এখনে প্ৰৱেশ কৰিব সোমবাৰে আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই এতিয়া থিয়েটাৰ শেষ হ'ল আমি বাহিৰলৈ ওলাই আহিছোঁ দেখিছেনে কিমান মানুহ মোৰ তেজ মোৰ মৰম এই নাটকখন চালোঁ খুবেই ভাল হৈছে প্ৰথম দিনা লগাইছিল অৰ্ধাংগিনীখনো বোলে খুবেই ভালেই হৈছে আমি প্ৰথম দিনা চোৱা নাই আৰু আপোনালোকে আহক গণেশগুৰিত চলি আছে তে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু যদি মোৰ চেনেলত নতুন কৰি আহিছে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ এতিয়ালৈ আমি বাই বাই দিলোঁ